জোনাকৰে ৰাতি দুচকুলৈ চালে অভিমানী যেন লাগে জোনাকৰে ৰাতি কানে কানে কথা ক'লে যেন লাগে যেতে যে বৈ আহে নৈ নামি আহা বৰষা নৈ দুবনিৰে মাজলৈ লাহে লাহে কয় আহা মনলৈ বুকুতে ৰামধেনু ৰখা দিলে খিৰিকী খুলি নামি আহা বৰষা নৈ বুকুৰে মাজলৈ লাহে লাহে কয় আহা মনলৈ বুকুতে ৰামধেনু ৰখা দিলে খিৰিকী খুলি চোৱাহি জুনি কিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল ডলি দেৱী লাইফষ্টাইল। আৰু সকলো ভালে আছেনে? আশা কৰোঁ সকলো ঠিকে আছে। আৰু মই এতিয়া এঠাইত যাব ওলাইছোঁ, গতিকে চাই থাকিব মোৰ লগত মই ক'ত যাওঁ, গতিকে দেখাই থাকিম মই। এয়া মোৰ নতুন ঘৰৰ খিৰিকীৰ বাহিৰৰ দৃশ্য। নতুন ঘৰ আহিছোঁ, অলপমান মিস্ত্ৰী লাগি আছে যাবৰ কাৰণে। এয়া মই খিৰিকীবিলাক দেখাইছোঁ আৰু খিৰিকীৰ বাহিৰত আমি বেলেগ চাব পৰা দৃশ্য। বৰ্তমান মিস্ত্ৰী লাগি আছে ঘৰত, কাম কৰি আছে, ইটা বালু পেলাইছে, অলপ অলপ বাকী আছে কাম। এয়া আমাৰ ঘৰৰ তলৰ পৰিৱেশ, এয়া আমাৰ গেটখন, এখন ৰাস্তা। গতিকে দেখাই থাকিম মই আমাৰ নতুন ঘৰ। এতিয়া আমাৰ ঘৰত আছোঁ আৰু ঘৰত অলপ কাম কৰি আছে, বাকী প্ৰায় বনোৱাই আছে আৰু অলপ চলপ মানে নতুনকৈ ৰং দিব, কালাৰ দিব আৰু কিবা কিবি কাম আছে আৰু সেইবোৰ কৰি আছে। গতিকে অলপ সময় আছোঁ ইয়াতে সেইটো ঘৰত আৰু যামগৈ পুৰণা ঘৰলৈকে। সময় একদম দেখুৱাইছোঁ আমাৰ ঘৰৰ কাষৰ খিৰিকীৰ পৰিৱেশটো। নতুন ঘৰ, নতুন জেগা, গতিকে ইমান ভালদৰে চিনিও নাপাওঁ, এডজাষ্ট হ'ব লাগিব আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। জোনাকৰে ৰাতি দুচকুলৈ চালে অভিমানী যেন লাগে দুভৰি ৰাখি তুমি কানে কানে কথা ক'লে তেজে তেজে বৈ আহে নৈ নামি আহা বৰষা নৈ বুকুৰে মাজলৈ লাহে লাহে কয় আহা মনলৈ বুকুতে ৰামধেনু ৰখা দিলৈ খিৰিকী খুলি চোৱাহি জুনি কিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা